হেল্ল' ফ্ৰেণ্ডছ, মই তফাজুল। আপোনালোকে চাই আছে আমাৰ চেনেল টিএইচ টেক। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। যেনেকৈ ভোডাফোন, আইডিয়া আৰু এয়াৰটেলে ৰিচাৰ্জৰ প্লেনসমূহ বঢ়াই দিছিলে, ঠিক তেনেকৈ আজি এখন লিষ্ট প্ৰকাশ পাইছে জিঅ' চিমৰ। তেওঁলোকৰ ৰিচাৰ্জৰ যিসমূহ প্লেন আছিলে সকলোসমূহ প্লেন বঢ়াই দিছে। 1 ডিচেম্বৰৰ পৰা এই প্লেনসমূহ আপোনালোকে ভৰাব লাগিব। আৰু যদি লাভটো উঠাব বিচাৰিছে, বৰ্তমান যিটো ৰিচাৰ্জ পেক চলি আছে, যদি আপোনালোকৰ মোবাইল ৰিচাৰ্জ কৰিব লগা আছে তেনেহ'লে আজিতেই এই ৰিচাৰ্জটো কৰি ল'ব পাৰিব। আৰু যদি 1 ডিচেম্বৰৰ পিছত কৰে তেনেহ'লে আপোনাৰ এটা নতুন প্লেন ভৰাব লাগিব, অৰ্থাৎ বৰ্তমানতকৈ 20-30 টকা 50 টকা বা এনেকুৱাকৈ বেছিকৈ ভৰাব লাগিব। এতিয়া জানো আহক ৰিচাৰ্জসমূহ। আগতে যিটো এবছৰৰ বাবে আছিলে 2399 ৰুপিজ, সেইটো এতিয়া হৈছে 2879 ৰুপিজ। যিটো 336 ডেইজৰ বাবে আছিলে 1299 ৰুপিজ, সেইটো এতিয়া হৈছে 1559 ৰুপিজ। যিটো আছিলে 84 ডেইজৰ বাবে 599 ৰুপিজ, আৰু সেইটো এতিয়া হৈছে 719 ৰুপিজ। আগতে যিটো আছিলে 84 ডেইজৰ বাবে 555 ৰুপিজ, সেইটো এতিয়া হৈছে 666 ৰুপিজ। যিটো এতিয়া আছে 84 ডেইজৰ বাবে 329, এতিয়া বৰ্তমান হৈছে 1 ডিচেম্বৰৰ পৰা সেইটো হ'ব 395 ৰুপিজ। 56 ডেইজৰ বাবে যিটো আছে 444 ৰুপিজ, সেইটো 1 ডিচেম্বৰৰ পৰা হ'ব 533 ৰুপিজ। 56 ডেইজৰ বাবে যিটো আছিলে 399 ৰুপিজ, সেইটো 1 ডিচেম্বৰৰ পৰা হ'ব 479 ৰুপিজ। 28 ডেইজৰ বাবে যিটো আছে বৰ্তমান 249 ৰুপিজ, সেইটো 1 ডিচেম্বৰৰ পিছত হ'ব 299 ৰুপিজ। 28 ডেইজৰ বাবে যিটো বৰ্তমান আছে 199 ৰুপিজ, 1 ডিচেম্বৰৰ পিছত সেইটো হ'ব 239 ৰুপিজ। 24 ডেইজৰ বাবে যিটো বৰ্তমান আছে 149 ৰুপিজ, সেইটো 1 ডিচেম্বৰৰ পৰা হ'ব 179 ৰুপিজ। 28 ডেইজৰ বাবে যিটো বৰ্তমান আছে 129 ৰুপিজ, সেইটো 1 ডিচেম্বৰৰ পিছত হ'ব 155 ৰুপিজ। 28 ডেইজৰ বাবে যিটো 75 ৰুপিজ আছে, সেইটো 1 ডিচেম্বৰৰ পিছত হ'ব 91 ৰুপিজ। আৰু অকল ডাটাৰ বাবে যিটো 30 দিনৰ বাবে আছিলে 251 ৰুপিজ, সেইটো 1 ডিচেম্বৰৰ পিছত হ'ব 301 ৰুপিজ। আৰু আনলিমিটেড এইটো আপোনাৰ ভেলিডিটি নাছিলে কোনো 101 ৰুপিজৰ, সেইটো বৰ্তমান হ'ব 121 ৰুপিজ, 12 GB পাব। আৰু যিটো আছিলে আপোনাৰ 51 ৰুপিজৰ, সেইটো হ'ব এতিয়া 61 ৰুপিজ, 6 GB পাব। এইখিনি সলনি কৰিছে তেওঁলোকে, সকলোখিনি দাম বঢ়াই দিছে। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। জয় অসম।